ইয়াত দাদা এজন আছিলে, দাদাজনক সুধিম দৰ্জাৰ দাম কিমান, এইখন দাম কিমান হ'ব? 10,000 টকা আছে। এইখন আপোনালোক 10,000 টকা, আপোনালোকে 10,000 টকা দি পেলাই এইখন দৰ্জা লৈ যাব পাৰে, বেছি নহয়, মাত্ৰ 10,000 টকা। আৰু দৰ্জাখন চাওক কিমান ধুনীয়া লাগিছে। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু আজি মই আপোনালোকক মাত্ৰ 3খন দৰ্জা দেখুৱাম, আৰু দৰ্জাকেইখন চাই পেলাই কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। আৰু বলক এতিয়া দৰ্জা 3খন দেখুৱামগৈ, বলক বলক। ইয়াত দাদা এজন আছিলে, দাদাজনক সুধিম দৰ্জাৰ দাম কিমান, এইখন দাম কিমান হ'ব? 10,000 টকা আছে। এইখন আপোনালোক এইখন চাওক ইমান ধুনীয়া দৰ্জা, কিমান ধুনীয়াকৈ ফুল কাটি দিছে, মাত্ৰ 10,000 টকা। মানে 10,000 টকা বা 13,000 টকাৰ ভিতৰলৈকে ইয়াত মানে দৰ্জা আছে। আৰু মানে যিকোনো বস্তু বিচাৰে। আৰু কি কি পায় ইয়াত? পালেং, যি ফাৰ্নিচাৰৰ লিভিটিং মাল আছে। মই আপোনালোকক কণ্টেক্ট নাম্বাৰ দি দিম, আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু দৰ্জা ফুল চাই লওক এইখন। আৰু এইখনে দৰ্জা ফুল মই একদম পূৰা ভালকৈ দেখুৱাই দিছোঁ, চাওক। আৰু ভিডিঅ'টো চাই পেলাই কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। দৰ্জা মই একদম পূৰা ওপৰৰ পৰা একদম তললৈকে দেখুৱাইছোঁ। আগত আপোনালোকে ফুলটো চাই লওক, কিমান ধুনীয়াকৈ ফুলটো কাটিছে। আৰু ইয়াত লিখা আছে আপোনাৰ ৱেলকাম, এইফালে চাওক। আৰু আপোনালোকক যদি কাৰোবাক যদি লাগে মই কণ্টেক্ট নাম্বাৰ দি দিম, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব, মোৰ স্ক্ৰীণত নাম্বাৰ দি দিম। আৰু মানে আপোনালোকে আগত ফুলটো চাই লওক, কিমান ধুনীয়াকৈ কাটিছে। এইখন দৰ্জাৰ দাম হ'ল মাত্ৰ আপোনাৰ 10,000 টকা। চাওক, আপুনি 10,000 টকা দিলে আপুনি এইখন দৰ্জা লৈ যাব পাৰিব। মই এতিয়া আপোনাৰ আৰু দুখন দেখুৱাম, সেই দুখন একদম মানে আৰু ধুনীয়া লাগে। আপোনালোকৰ ভিডিঅ'টো একদম প্ৰথমবাৰ শেষলৈকে চাই থাকক, অলপ মানে স্কিপ নকৰিব। আৰু আপোনালোকে এইখন যদি কাৰোবাক যদি দৰ্জা লাগে আপোনালোকে কণ্টেক্ট কৰিব পাৰে, মই স্ক্ৰীণত নাম্বাৰ দি দিম। চাওক দৰ্জা আগত ফুলপাহ চাওক কিমান ধুনীয়া। আৰু যেনেকুৱা ডিজাইন বিচাৰে আপোনালোকে তেনেকুৱা ডিজাইনে পাব। চাওক আপোনালোকে এইখন চাওক, এইখনতো মানে একদম একে মানে ৱেলকাম বুলি ইয়াতো লিখা আছে, এইটো চাওক। আৰু এই আগত মই আপোনালোকক একদম ফুলপাহ দেখাইছোঁ, এইপাহ চাওক। আপোনালোক যদি লাগে আপোনালোকে কমেণ্ট কৰিব পাৰে। মই একদম গোটেইখিনি দেখুৱাইছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু দৰ্জাকেইখন চাই পেলাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু মোৰ ভিডিঅ' যোনে যোনে মানে নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মানে এইখন চাওক, সেইখনতকৈ মানে এইখন অলপ বেলেগ। এইটো চাওক, এইখনো মাত্ৰ 10,000 টকা। চাওক 10,000 টকা দিলে আপোনালোকে এইখন লৈ যাব পাৰিব। এইখন চাওক, মই একদম দূৰৰ পৰা ভালকৈ দেখাই দিছোঁ। এইখন চাওক মাত্ৰ 10,000 টকা। আপোনালোকে আহক, আহি পেলাই 10,000 টকা দি এইখন লৈ যাব পাৰিব। চাওক, আৰু আপোনালোকে মানে যদি বিচাৰে বেলেগ ডিজাইন লাগে, বেলেগ ফুল বিচাৰে, তেনেকুৱাও পাব। আপোনালোকক যেনেকুৱা মানে লাগে আপোনালোকে আহি পেলাই খালি দেখুৱাই দিলেই হ'ল। ইয়াত মানে লেপটপৰ এটা হয়, লেপটপত চব ফটো আছে। আপোনালোকে সেই তেনেকুৱা মানে ফটো চিলেক্ট কৰি পেলাই দেখুৱাই দিব। আৰু আপোনালোকৰ মানে যোনটো ফটোত মানে যোনটো ভাল লাগে আপোনালোকে সেইটোৱে দেখাই দিব, সেইটোৱে মানে তেনেকুৱা ডিজাইনে কটা হ'ব। এইটো চাওক।